নমস্কাৰ বন্ধু বান্ধৱীসকল। তেনেহ'লে কালি হৈ যোৱা এছআই এক্সামৰ আমি কুৱেশ্যনবোৰ মানে মেমৰি বেছড কুৱেশ্যনবোৰ কালেক্ট কৰিছোঁ আৰু সেইবোৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন আৰু এনচাৰবোৰ মিলাই চাব আৰু নিজৰ মাৰ্কবোৰ আপুনি কিমান পাইছে বা কিমান এটেম্প কৰিছে বা কিমান ভুল হৈছে এইখিনি মোক কমেণ্ট ছেকশ্যনত জনাই দিব। তেনেহ'লে আমি প্ৰথম আহিছোঁ জেনেৰেল নলেজৰ কুৱেশ্যনবোৰলৈ। এতিয়া আমি যদি চাবলৈ যাওঁ তেনেহ'লে প্ৰথম কুৱেশ্যনটো আহিছে যে মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল। মোৱামৰীয়া বিদ্ৰোহ মৰাণসকলে কৰিছিল, যে যাৰ মোৱামৰীয়াসকলে কাৰ দিনত কৰিছিল, লক্ষ্মীসিংহৰ দিনত। আৰু কেতিয়া কিমান চনত কৈছিল যে 1769। আৰু মোৱামৰীয়াসকলৰ বিদ্ৰোহৰ বহুতকেইটা কাৰণ আছে আৰু পাইক প্ৰথা এইটো এটা কাৰণ। পাইক প্ৰথা আৰু কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে যে মোৱামৰীয়া সত্ৰখন কোনে স্থাপন কৰিছিল। মোৱামৰীয়া সত্ৰখন স্থাপন কৰিছিল আপোনালোকৰ অনিৰুদ্ধদেৱে। তো এনেকুৱা ধৰণে যেতিয়া আপুনি কুৱেশ্যন এনচাৰ কৰে তেতিয়া সেই কুৱেশ্যনটোৰ লগত সামঞ্জস্য থকা বা মিল থকা বা আশে পাশে থকা আটাইবোৰ কুৱেশ্যনো একেবাৰে চাই থ'ব লাগে, কাৰণ এতিয়া এইটো কুৱেশ্যন আহিছে, নেক্সট বাৰ এইটো কুৱেশ্যন নাহিব, হয়নে নহয়? গতিকে এতিয়া যদি এইটো কুৱেশ্যন চাই এইটো মুখস্থ কৰে তেতিয়া নহ'ব, ইয়াৰ লগত জড়িত আৰু আনবোৰ কুৱেশ্যন আমি চাব লাগিব। তেনেহ'লে অসম মহিলা সমিতি কেতিয়া গঠন হৈছিল? ইয়াত যিমানবোৰ কুৱেশ্যন দেখা পাইছোঁ প্ৰায়বোৰ আপোনাৰ আছাম ইয়াৰ বুকৰ পৰাই আহিছে, আছাম ইয়াৰ বুক। গতিকে হাইলি ৰিকমেণ্ডেড, যিটো আমাৰ আপকামিং 26K পষ্টৰ বাবে এক্সাম হ'ব, হাইলি ৰিকমেণ্ডেড আপোনালোকে আছাম ইয়াৰ বুকখন কিনি ল'ব। তদুপৰি আৰু এটা কথা কওঁ যে ক্লাছ 8, 9 আৰু 10 ক্লাছ 8, 9, 10ৰ অসমীয়াৰ সমাজ অধ্যয়নখন অধ্যয়ন কৰিব, কাৰণ সমাজ অধ্যয়নৰ পৰা চিধা কুৱেশ্যন, ডাইৰেক্ট কুৱেশ্যন তুলি দিয়ে। ক্লাছ 8, 9, 10 আমাৰ চেবাৰ সমাজ অধ্যয়ন, ঠিক আছে। প্ৰাদেশিক মহিলা সমিতি গঠন হৈছিল 1926 চনত। বাই কোন? চন্দ্ৰপ্ৰভা শইকীয়ানী। এই নামটো আপোনালোকে মনত ৰাখি দিব। বৰদলৈ ট্ৰফি প্ৰথম কিমান চনত অনুষ্ঠিত হৈছিল? বৰদলৈ ট্ৰফি হৈছিল প্ৰথমবাৰৰ বাবে অনুষ্ঠিত 1952, ইয়াতে দিয়াই আছে। আৰু বৰদলৈ ট্ৰফি আমাৰ গোপীনাথ বৰদলৈ দেৱৰ স্মৃতিত অনুষ্ঠিত কৰা হয়। তেখেত অসমৰ প্ৰথম স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল আৰু তেখেতে আমাৰ ভাৰতৰত্ন বঁটা লাভ কৰিছিল। আৰু ইয়াতে দিয়া আছে যে নামঘোষাত কিমানটা ঘোষা আছে? এই নামঘোষাত আছে 1000টা ঘোষা, সেইকাৰণে হাজাৰী বুলিও কোৱা হয়, নামঘোষাক হাজাৰী বুলিও কোৱা হয়। আৰু এতিয়া যদি সোধে যে নামঘোষা কোনে লিখিছিল, তেনেহ'লে আমি কি জানো যে কীৰ্তন দশম শংকৰ গুৰু, ৰত্নাৱলী ঘোষাই মাধৱ গুৰু, মানে ৰত্নাৱলী আৰু ঘোষা মাধৱদেৱে লিখিছিল। কাঁহ বাচন নিৰ্মাণ কৰা ঠাইখনৰ নাম, এইটো একেবাৰে সহজ কুৱেশ্যন, সৰ্থেবাৰী। তেতিয়া আমি নেক্সট শ্লাইডলৈকে আহোঁ। নেক্সট শ্লাইডত দিয়া আছে যে 1930 চনৰ ঘূৰণীয়া মেজক প্ৰতিনিধিত্ব কৰা অসমৰ ব্যক্তিজনৰ নাম কি? তো এই কুৱেশ্যনটো এনেদৰে চাব পাৰে যে ঘূৰণীয়া মেজ চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰৰ আকৃতিটো কেনেকুৱা? ঘূৰণীয়া ন? এনেকৈ মনত ৰাখিব যে ঘূৰণীয়া মেজত আমাৰ চন্দ্ৰ মানে ঘূৰণীয়া, চন্দ্ৰধৰ বৰুৱা, এনেকৈ মনত ৰাখিব পাৰে, এইটো ট্ৰিক। আৰু দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰা ব্যক্তিজন কোন আছিল? অসমৰ পৰা আছিল লীলাধৰ বৰুৱা। দাণ্ডী যাত্ৰা কোনে কৈছিল? মহাত্মা গান্ধীয়ে। ক'ৰ পৰা? সাবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈকে যাত্ৰা কৰিছিল তেখেতে। কিহৰ কাৰণে? যে লোন, মানে নিমখৰ যিটো টেক্স বঢ়াই দিছিল আৰু আমাৰ ইণ্ডিজিনিয়াছ মানুহে নিমখ এক্সট্ৰা কৰিব পৰা নাছিল, তাৰ বিৰুদ্ধে তেখেতে দাণ্ডী মাৰ্চ কৰিছিল। আৰু এতিয়া যদি চাব যাওঁ বুদ্ধদেৱৰ পুনৰ নিৰ্বাণ ক'ত হৈছিল? পুনৰ নিৰ্বাণ বা পৰিনিৰ্বাণা বুলি কয়, পৰিনিৰ্বাণা মানে ডেথ। নিৰ্বাণা মানে হ'ল এনলাইটমেণ্ট। এই দুটাৰ মাজত অলপ কনফিউজন লাগে যে, আচ্ছা এনেকৈ মনত ৰাখিব, পৰি মানে কি? পৰি মানে হ'ল আমাৰ এই যে পৰি উৰি থাকে, তো সেইবোৰক একচুৱেলি মানে মৰা বুলিতো ধৰি লয় ন, পৰি। তো এনেকৈ মনত ৰাখিব যে পৰিনিৰ্বাণা মানে ডেথ আৰু নিৰ্বাণা মানে হ'ল এনলাইটমেণ্ট, যে জ্ঞান আহৰণ, মানে জ্ঞান প্ৰাপ্তি। তো বুদ্ধদেৱৰ লগত জড়িত 4টা প্লেচটো বহুতেই ইম্পৰ্টেণ্ট। যে বুদ্ধদেৱৰ জন্ম ক'ত হৈছিল? বুদ্ধদেৱৰ জন্ম হৈছিল ক'ত? নেপালৰ লুম্বিনীত। তাৰপিছত বুদ্ধদেৱে তো ঘৰ এৰি দিলে,
তো বুদ্ধদেৱে ক'ত তেওঁ মানে এনলাইটমেণ্ট পাইছিল বা নিৰ্বাণা বা জ্ঞান আহৰণ কৰিছিল? তো সেইটো হ'ব আমাৰ বোধগয়া। বোধগয়া। আৰু তেওঁ সেই বোধিত্ৰী বুলি কয়, সেই বোধিত্ৰীৰ তলতে বহি ধ্যান কৰোঁতে তেওঁ মানে এনলাইটমেণ্ট প্ৰাপ্ত কৰিছে। আৰু এইটো আহিব পাৰে যে তেওঁ প্ৰথম চেৰমন ক'ত দিছিল বা প্ৰথম দীক্ষা কোনটো জেগা দিছিল? সেইটো হ'ব সাৰনাথ। তো সাৰনাথৰ স্তূপাও আছে, যিটো অশোকাই বনাইছিল। তো এইবোৰ মানে একেলগে আপোনালোকে চাই থৈ দিব পাৰে। তাৰপিছত ইয়াতে কিন্তু সেইটো সোধা নাই, ইয়াতে সুধিছে যে বুদ্ধদেৱৰ মৃত্যু ক'ত হৈছিল, মানে পৰিনিৰ্বাণা। গতিকে চনটোও চাই দিব। আৰু যেতিয়াই বুদ্ধদেৱৰ মৃত্যু হৈছিল সেই চনটোৰ পৰাই আমাৰ বুদ্ধিষ্ট কাউন্সিলো আৰম্ভ হৈছিল। এতিয়া বুদ্ধিষ্ট কাউন্সিল 4খন আছে, এইবোৰ আৰু ইয়াতে কৈ নাথাকোঁ, চাই ল'ব। প্ৰথম বুদ্ধিষ্ট কাউন্সিল, ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিল, থাৰ্ড আৰু ফ'ৰ্থ। তো এইবোৰ কোনে কৰিছিল, সভাপতি কোন আছিল, কোনজন ৰজাই পেট্ৰনাইজ কৰিছিল, তো এইবোৰ বহুতেই বেছি ইম্পৰ্টেণ্ট। তো বুদ্ধদেৱ, গৌতম বুদ্ধ, তাৰপিছত আমাৰ জৈনিজিম, শিখিজিম, এইবোৰৰ পৰাতো কুৱেশ্যন আহেই এটা হ'লেও। তাৰপিছত যদি আমি চাওঁ জয়সাগৰ পুখুৰী কোনে শুনাইছিল? জয়সাগৰ পুখুৰী জানো আমাৰ জয়মতীৰ স্মৃতিত তেওঁৰ পুত্ৰ ৰুদ্ৰসিংহই খন্দাইছিল। কিন্তু ইয়াতে আমাৰ আহোম নামটো সুধিছে, গতিকে ইম্পৰ্টেণ্ট ৰজাকেইটাৰ আহোম নামটো আমি জানি থোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ। তো তেওঁৰ আহোম নামটো আছিল চুক্ৰাংফা। নিম্নলিখিত কোনজন উগ্ৰতাৰা দেৱালয়ৰ লগত সম্পৰ্কিত? তো উগ্ৰতাৰা দেৱালয় আমাৰ জনা যায় যে শিৱসিংহই বনাইছিল। আৰু উগ্ৰতৰাটো শক্তিপীঠ বুলি কোৱা হয়, আমাৰ শিৱ আৰু পাৰ্বতীৰ লগত জড়িত। চুকাফাই অসমলৈকে অহা সময়ত মৰাণ আৰু বৰাহী ৰজা কোন আছিল? এইটো অলপ টাফ হ'ব পাৰে। তো এইটো আমি মুখস্থ কৰি থৈ দিলে হ'ল যে সেইটো হ'ব বাদাউচা মৰাণৰ আৰু ঠাকুমাথা বৰাহী। তো যেতিয়া আমাৰ চাওলুং চুকাফা ব্ৰহ্মদেশৰ পৰা পাটকাই ৰেঞ্জ পাৰ হৈ অসমলৈকে আহিছিল, তেতিয়া অসমত এই মৰাণ আৰু বৰাহীসকলে ৰাজত্ব কৰিছিল। আৰু তেতিয়া তেওঁ এইসকলৰ লগত যুদ্ধ কৰাৰ পৰিৱৰ্তে তেওঁ মেট্ৰিমনিয়েল এলায়েন্স গঠন কৰিছিল আৰু সেই অনুসৰি এওঁলোকৰ জীয়েকক বিয়া কৰাইছিল। বাদৌচা আৰু ঠাকুমাথাৰ জীয়েকক বিয়া কৰাইছিল। আৰু সেইকাৰণে এই দুটা নাম ইম্পৰ্টেণ্ট হৈ যায়। যিকেইটা নাম নাই চাগে হিষ্টৰীত, কিন্তু এই ৰজা দুজনৰ নাম ইম্পৰ্টেণ্ট হৈ যায়, কাৰণ তেওঁ মেট্ৰিমনিয়েল এলায়েন্স গঠন কৰিছিল। হু ৰ'ড আছাম ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট? তো এইটো হ'ল বাণীকান্ত কাকতি। চাগে এইটো PhD আছিল চাগে, মই পাহৰি গৈছোঁ দেই। মেবি এই বিষয়ত চাগে PhD লৈছিল, মই এতিয়া ৰিকল কৰিব পৰা নাই। প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? প্ৰহ্লাদ চৰিত ৰচনা কৰিছিল হেম সৰস্বতীয়ে। ভাৰতীয় চলচ্চিত্ৰৰ এইটো চাগে কুৱেশ্যনটো অলপ ভুল হৈছে। কুৱেশ্যনটো এনেকুৱা আহিছিল যে ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথমখন সবাক চলচ্চিত্ৰ, সবাক আৰু নিৰ্বাক, প্ৰথমতে নিৰ্বাক আছিল মানে চাউণ্ড নাছিল। তো যদি প্ৰথম সবাক চিত্ৰ বুলি কয়, প্ৰথম চলচ্চিত্ৰ বুলি কয়, তেতিয়া হ'ব ৰাজা হৰিশ্চন্দ্ৰ 1913 চনত। আৰু ডাইৰেক্ট কোনে কৰিছিল? আমাৰ দাদা চাহেব ফাল্কে। আৰু তেওঁৰ নামতে দাদা চাহেব ফাল্কে এৱাৰ্ড দিয়া হয়। কিন্তু যদি সোধে যে প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ সবাক চিত্ৰ, সবাক মানে য'ত বাক মানে কি কথা, য'ত কথা কোৱা হয়, সেইখন হ'ল আলম আৰা, ALAM আলম আৰা। তো চনটো চাই ল'ব এবাৰ, মই পাহৰি গৈছোঁ। নিম্নলিখিত কোনটো সামৰিক বিভাগত সেনাৰ সংখ্যা অধিক? মানে এইটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ কথা কৈছে, যে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ যিকেইটা বিভাগ আছে সেই বিভাগকেইটাৰ ভিতৰত কোনটো বিভাগত আটাইতকৈ বেছি সৈন্য আছে? তো আমি নিশ্চয়কৈ অনুমান কৰিব পাৰোঁ যে যিটো যিটো বিভাগে ভাৰতৰ ভিতৰত সুৰক্ষা প্ৰদান কৰে, নিশ্চয় তেওঁলোকৰ বেছি থাকিব। তো CRPFে আমাৰ গোটেই অল ইণ্ডিয়াৰ ভিতৰতে ছিকিউৰিটি প্ৰদান কৰে, গতিকে CRPFৰ বেছি আছে, 3 লাখ প্লাছ। আৰু CAPFত আকৌ কি আপোনাৰ সেই আছে, অসামৰিক বিভাগৰ মানে বিভাগকেইটা চাই ল'ব যে ধৰক এটা হ'ল আমাৰ কি আছে, আছাম
আসাম ৰাইফল ক'ত ক'ত ডিউটি দিয়ে সেইটো আহে যে অসম আৰু ম্যানমাৰ সীমান্তত। এতিয়া এইটো সুধিব পাৰে যে BSF বা ক'ত নিয়োজিত কৰা হয়। BSFক নিয়োজিত কৰা হয় ইণ্ডো পাকিস্তান এণ্ড ইণ্ডো বাংলাদেশ বৰ্ডাৰত, ইণ্ডো বাংলাদেশ বৰ্ডাৰত। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট কৈ থৈ দিছোঁ যে এওঁলোকৰ স্থাপিত হোৱা চনটো চাব আৰু লগতে এওঁলোকৰ মটো আছে, মটোবোৰো চাই থ'ব একেলগে, লিখি থ'ব, কাৰণ বহুতেই ইম্পৰ্টেণ্ট যেতিয়া আপুনি পুলিচৰ এক্সাম বা আৰ্মি এক্সাম দিয়ে এইকেইটা বহুত ইম্পৰ্টেণ্ট। তাৰপিছত ITBP আহিল, ITBP হ'ল ইণ্ডো টিবেটিয়ান, SSB হ'ল ভূটান আৰু নেপাল। তো এনেকুৱা ধৰণে আপোনালোকে চাই থ'ব। তাৰপিছত নেক্সট শ্লাইডলৈকে যাওঁ। নেক্সট শ্লাইডত দিয়া আছে যে এই ৰিচেণ্টলি এইটো 2022 বৰ্ষৰ আণ্ডাৰ-19 ক্ৰিকেট খেলত ভাৰতে কোনটো দলক পৰাজিত কৰি বিজয়ী হৈছে যে ইংলেণ্ড। তো ইয়াৰ পৰা আমি এইটো গম পালোঁ যে খেলৰ বিষয়ে কুৱেশ্যন সোধে। তো ক্ৰিকেটেই হওক বা ফুটবলেই হওক বা IPL হওক, এই খেলৰ ওপৰত কোনটো দল জিকিল বা কাৰ লগত জিকিল, কোন হাৰিল, এইকেইটা ইম্পৰ্টেণ্ট। তদুপৰি আৰু এক ধৰণৰ কুৱেশ্যন আহে যে এটা ৱৰ্ড দিব, সেই ৱৰ্ডটো কোনটো খেলৰ লগত জড়িত। তো খেলৰ ওপৰতো আপোনালোকে ধুনীয়াকৈ এটা নোট বনাই থৈ দিব। বেছি বেলেগ সকলোবোৰ খেল নালাগে, ধৰক বাস্কেটবল, ভলীবল, কাবাডী, ফুটবল, ক্ৰিকেট, এইকেইটা এনেকুৱা ধৰণে বনাই দিব। আৰু সোধে ট্ৰফি, যে এনেকুৱা এটা নাম দিব, এই ট্ৰফিটো কোনটো খেলৰ লগত জড়িত। গতিকে আপোনালোকে এইটো পঢ়িছে যেতিয়া একেলগে সেইবোৰ নোটো বনাই থৈ দিব, কাৰণ আগন্তুক আহিবলগীয়া এক্সামত এইখন পেটাৰ্ণে নিশ্চয় ফ'ল' কৰিব কুৱেশ্যনত। তাৰপিছত যদি আমি চাওঁ 2022 বৰ্ষৰ 30 জানুৱাৰীলৈকে অসমৰ জিলা কেইখন আছিল? 35খন, কাৰণ আমি গম পাইছোঁ যে তামোলপুৰ 23 জানুৱাৰীত ঘোষণা কৰিছে। তলৰ কোনটো এটা কয়লা নহয়? তো অপশ্যনত আছিল মেবি মই গম নাপাওঁ, কিন্তু কয়লাৰ ভাগ এইকেইটা: এন্থ্ৰাচাইট, বিটুমিনাছ, লিগনাইট আৰু পিট। আটাইতকৈ ভালটো হ'ল আমাৰ এন্থ্ৰাচাইট। এইটো আমাৰ গণ্ডৱানাৰ সময়ৰে কয়লাবোৰ গণ্ডৱানা পিৰিয়ডৰ নহয়, অসমৰ সেইবোৰ লিগনাইট, একচুৱেলি লিগনাইট হয় অসমৰ, আৰু কোৱালিটিটো সিমান ভাল নহয়, মানে কেলৰি কম দিয়ে, যেতিয়া জ্বলাও কেলৰি কম দিয়ে, আৰু সেইটো আমাৰ টাৰ্চিয়াৰী পিৰিয়ডৰ। যে টাৰ্চিয়াৰী পিৰিয়ড এনেকৈ ক'ব পাৰে যেতিয়া আমাৰ হিমালয়খন সৃষ্টি হৈছিল। ধৰা ইণ্ডিয়াখন এনেকৈ আহিব আৰম্ভ কৰিছিলতো, যেতিয়া ইণ্ডিয়াখন আহি ইউৰেছিয়ান প্লেটত খুন্দা খাইছিল, তেতিয়া হিমালয়ৰ ফৰ্মেশ্যন হ'ব আৰম্ভ কৰিছিল। সেই পিৰিয়ডখিনিক আমাক টাৰ্চিয়াৰী পিৰিয়ড বুলি কয়। ধৰা 50 মিলিয়ন ইয়াৰৰ পৰা 60 মিলিয়ন এইখিনিৰ ভিতৰতে। তাৰপিছত পিট মানে ধৰা আৰম্ভ হৈছে আৰু মানে সৃষ্টি হ'ব কয়লাৰ। তো একেবাৰে ল' কোৱালিটিৰ ল' গ্ৰেডৰ বোকাৰ নিচিনা আৰু পিটটো। তো এতিয়া লাচিমাৰ কৃষক বিদ্ৰোহ, বা এইটো বহুত নেদেখা কুৱেশ্যন সুধি দিছে। লাচিমাৰ কৃষক বিদ্ৰোহ, তো লাচিমাৰ জেগাটো কামৰূপত আছিল, 1894 21 জানুৱাৰীত হৈছিল। যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি কোন আছিল? সেইটো হ'ল জগন্নাথ বৰা। এতিয়া আমি গম পালোঁ যে এয়া সভা সমিতিবোৰ বিশেষকৈ আহে, তো কোনটো সভা কেতিয়া গঠন হৈছিল, ধৰক বা এতিয়া জিম ক্লাবেই হওক বা আমাৰ মেডিকেল কলেজেই হওক বা ইউনিভাৰ্চিটি হওক, কিমান চনত গঠন হৈছিল, বা প্ৰথম আপোনাৰ সেই অধ্যক্ষ কোন আছিল, এইবোৰ কুৱেশ্যন আহে। কোনখন অধিৱেশনত পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন হৈছিল? তো লাহোৰ 1929ত আমাৰ পূৰ্ণ স্বৰাজৰ দাবী কৰিছিল, আৰু আমাৰ জৱাহৰলাল নেহৰুদেৱে ইয়াত প্ৰতিনিধিত্ব কৰিছিল এই ছেশ্যনটোত, আৰু সেই মৰ্মে 26 জানুৱাৰী 1930 চনত ভাৰতে পূৰ্ণ স্বৰাজৰ ঘোষণা কৰে। সেইবাবে এই দিনটোৰ বাবে চাওক, 26 জানুৱাৰী এই দিনটোৰ বাবে আমাৰ সংবিধানখন বনাই কেতিয়া শেষ হৈছিল? 26 নৱেম্বৰতে, 26 নৱেম্বৰ 1949তে শেষ হৈছিল, কিন্তু লাগু কেতিয়া কৰিছিল? লাগু 26 জানুৱাৰী 1950ত। কিয়? কাৰণ এই দিনটো ইম্পৰ্টেণ্ট, আৰু জৱাহৰলাল নেহৰুক মানে শ্ৰদ্ধা জনাই আমাৰ সংবিধানখনো 2 মাহমান লেট কৰি পেলাই 26 জানুৱাৰী 1950ত হেৰি কৰিছিল, লাগু কৰিছিল। তো ইয়াৰ ওপৰতো দুটা কুৱেশ্যন আহিব পাৰে যে আমাৰ সংবিধানখন কেতিয়া, অসমীয়াত কি হ'ব, কেতিয়া সম্পূৰ্ণ হৈছিল আৰু কেতিয়া গ্ৰহণ কৰা হৈছিল, এনেকুৱা ধৰণৰ দুটা কুৱেশ্যন হৈ যায়। তো আপোনালোকে চাব। আছাম এছ'চিয়েশ্যনৰ জন্মদাতা কোন? এয়া চাওক, আৰু এটা আছাম এছ'চিয়েশ্যনৰ ওপৰত কুৱেশ্যন আহি গ'ল। তো আছাম এছ'চিয়েশ্যনৰ জন্ম কিমান চনত হৈছিল? জন্ম হৈছিল 1903 চনত, মাণিক চন্দ্ৰ বৰুৱা আছিল সভাপতি। ভাৰতৰ লৌহ মানৱ
খ্যাত ব্যক্তিজন কোন আমি জানো যে ভাৰতৰ লৌহ মানৱ খ্যাত ব্যক্তিজন হ'ল আমাৰ ভাৰতৰ প্ৰথম কোন হোম মিনিষ্টাৰ আছিল চৰ্দাৰ বল্লভভাই পেটেল আৰু তেওঁৰ শ্ৰদ্ধা জনাই ষ্টেচু অফ ইউনিটি বনাইছে ষ্টেচু অফ ইউনিটি এতিয়া ৱৰ্ল্ডৰ আটাইতকৈ টলেষ্ট বিল্ডিং ষ্টেচু আৰু মই হাইটটো পাহৰি গ'লোঁ চাগে 216 মিটাৰ চাগে মই পাহৰি গ'লোঁ একজাক্ট আপুনি চাই ল'ব তো এইটো গুজৰাটত আছে আমাৰ নৰ্মদা নদীৰ কাষত তো এইবোৰৰ কুৱেশ্যন আহে আৰু চৰ্দাৰ বল্লভভাই পেটেলক কি বুলি কোৱা হয় বিছমাৰ্ক অফ ইণ্ডিয়া বিছমাৰ্ক তো বিছমাৰ্ক বুলি কিয় কোৱা হয় বিছমাৰ্কে আমাৰ জাৰ্মানীৰ ইউনিফিকেশ্যন কৰিছিল আৰু ঠিক তেনেদৰে আমাৰ বল্লভভাই পেটেলে কি কৈছিল আমাৰ যিবোৰ প্ৰিন্সলি ষ্টেট আছিল সেই প্ৰিন্সলি ষ্টেটবোৰক লগ কৰি এতিয়া বৰ্তমান আমি যেতিয়া যিখন ইণ্ডিয়া দেখিছোঁ সেইখন নেদেখিলোঁ হয় যদি আমাৰ বল্লভভাই পেটেল নাথাকিল হয় তেখেতৰ প্ৰচেষ্টাৰ বাবে প্ৰিন্সলি ষ্টেটবোৰেও আমাৰ স্বাধীন ভাৰতত যোগদান কৰিছিল তো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশসকলক কোনে নিযুক্তি দিয়ে তো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি দিয়ে প্ৰেচিডেণ্টে আপোনাৰ তোমাৰ সুপ্ৰিম কোৰ্টে হওক বা হাই কোৰ্টে হওক সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টৰ জাজবোৰক কোনে নিযুক্তি দিয়ে আমাৰ প্ৰেচিডেণ্টে কিন্তু যদি ডিষ্ট্ৰিক্ট কোৰ্ট হয় তেতিয়া কোনে দিব তেতিয়া আমাৰ দিব কোনে জগদীশমুখী মানে গভৰ্ণৰে দিব তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখি দিব এতিয়া ইয়াতে সুধিছে যে ৰত্ন কন্দলী শৰ্মা কটকী আৰু অৰ্জুন দাস শৰ্মা কটকী দ্বাৰা ৰচিত বুৰঞ্জীখন নাম এইটো একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন বাৰে আহিয়ে থাকে ত্ৰিপুৰা বুৰঞ্জীৰ ওপৰত এক্সট্ৰাকৈ এটা নোট বনাই থ'ব যে কোনখন বুৰঞ্জী কোনে লিখিছিল কাৰণ ইয়াৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে এইটো মনত পৰিছে চক্ৰভেটি বুৰঞ্জী কোনে লিখিছিল চাব মই বৰ্তমান ৰিকল কৰিব পৰা নাই হত্যাকাণ্ডৰ অপৰাধৰ লগত কোনটো ধাৰা জড়িত একচুৱেলি IPC বা CRPC ধাৰাবোৰ নুসুধে কিন্তু যিহেতু ইয়াত সুধিছে তো এইটো 302 ছেকশ্যন তো একচুৱেলি সচৰাচৰ নুসুধে IPC ধাৰা বা CRPC ধাৰা IPC মানে হ'ল ইণ্ডিয়ান পেনেল কোড আৰু CRPC মানে হ'ল ক্ৰিমিনেল প্ৰচিডিউৰ কোড যিহেতু সচৰাচৰ এনেকুৱা ধৰণৰ কুৱেশ্যন নুসুধে কিন্তু ইয়াতে দিছে আৰু এতিয়া জানি লওক যে 420 হ'ল আমাৰ এই যে ঠগবাজি এইটোৰ কাৰণে 420 তো এইটো মনত ৰাখি থৈ দিব এইটো এবাৰ কুৱেশ্যনত সুধিছিল 420 আৰু এইবাৰ দিল 302 তো এনেই চাব নালাগে IPC ছেকশ্যনবোৰ ইমান দৰকাৰ নাই অদৰকাৰী এইটো চাই থৈ দিলে হ'ল হস্তি বিদ্যাৰ্ণৱ কাৰ ৰচনা হস্তি বিদ্যাৰ্ণৱ বাৰে আহিয়ে থাকে এইটো হ'ল সুকুমাৰ বৰকাইত কামৰূপৰ শেষ বংশ কোন আছিল কামৰূপৰ প্ৰথম বংশ আছিল বৰ্মন ডাইনেষ্টি তাৰপিছত আছিল শালস্তম্ভ ডাইনেষ্টি আৰু শেষ আছিল পাল ডাইনেষ্টি ঠিক আছে তো আৰু পাল বংশৰ লগত জড়িত যেনে ধৰক পাল বংশৰ আৰম্ভণি কোনে কৰিছিল শেষ ৰজাজন কোন আছিল এইবোৰো চাব লগতে মদন কামদেৱ পাল বংশৰ দিনতে স্থাপন কৰা হৈছিল এইটো খজুৰাহ অসম বুলি কোৱা হয় এই গ্ৰামাটিকেল নোটছ অন আছামিজ লেংগুৱেজৰ লিখক নাথান ব্ৰাউন ৰাধাকৃষ্ণ লীলাৰ লগত জড়িত নৃত্যটো কি মণিপুৰী ডেন্স তো আমাৰ মণিপুৰী ডেন্স আমাৰ ডেন্স আছে 8টা ক্লাছিকেল লেংগুৱেজ আছে 6টা ক্লাছিকেল ডেন্স এণ্ড ক্লাছিকেল লেংগুৱেজ কেইটা অতিকৈ ইম্পৰ্টেণ্ট এইকেইটা মনত ৰাখি যাব আৰু এইটো একচুৱেলি ডেন্সৰ পৰা এইটো আৰ্ট এণ্ড কালচাৰৰ পৰা সুধিছে এই কুৱেশ্যনটো আৰ্ট এণ্ড কালচাৰৰ ভিতৰত পৰে যে কোনটো নৃত্যত কেনেকুৱা ধৰণৰ ভংগীমা আছে আমাৰ মণিপুৰী ডেন্সৰ বিশেষকৈ ৰাধা আৰু কৃষ্ণৰ লীলাৰ ওপৰত ভিত্তি কৰি হেৰি কৰা হয় আৰু বাকী প্ৰায়ভাগ ডেন্স বৈষ্ণৱাইতে হয় তো এইটো এবাৰ ভালকৈ চাই ল'ব আৰ্ট এণ্ড কালচাৰত এনেকৈ কোনটো ডেন্সৰ কি ভংগীমা সেইবোৰ এবাৰ চাই ল'ব তো ডেন্স একচুৱেলি দুই প্ৰকাৰ থাকে এটা হ'ল আমাৰ ক্লাছিকেল ডেন্স আৰু ফ'ক ডেন্স তো ফ'ক ডেন্সো বহুত ইম্পৰ্টেণ্ট ফ'ক ডেন্স তেনেদৰে আমাৰ মিউজিককো দুটা ভাগত ভাগ কৰে হিন্দুস্তানী আৰু কাৰ্ণেটিক তো এইবোৰৰ ঘৰানাও আছে তো ইমান চাব দৰকাৰ নাই এইবোৰ APSC লেভেলৰ হৈ যায় এতিয়া আমি নেক্সট কুৱেশ্যন যদি চাওঁ ৰিজাৰ্ভ বেংকৰ প্ৰতীকটো কি আমি ৰিজাৰ্ভ বেংকৰ যদি প্ৰতীকটো চাওঁ এনেকুৱা থাকে এটা ইয়াতে টাইগাৰ থাকে আৰু পিছে এডাল পাম ট্ৰী থাকে তো এইটো চাগে বাৰে বাৰে দেখি থাকোঁ এইটো ইজিয়ে হৈ যায় দেখাতে মনত
আহি থাকে। ধৰা আপোনালোকে পেপাৰ চেপাৰ যদি পঢ়ে তেতিয়া এইটো চিম্বলটো ডেইলি দেখাই হয় প্ৰায়। দেশৰ বিত্ত বিভাগৰ কাম কাজ কোনে চোৱা চিতা কৰে? তো এইটো হ'ল RBI, মনিটাৰী পলিচি RBI নিৰ্ধাৰণ কৰে। আৰু RBI মনিটাৰী পলিচি নিৰ্ধাৰণৰ যোনটো কমিটি, 6জন কমিটি মেম্বাৰ থাকে, 3জন RBIৰ ফালৰ পৰা 3জন গভৰ্ণমেণ্টে নিযুক্ত কৰে। ৰেড ক্লিফ লাইন কোনখন দেশৰ মাজত আছে? ৰেড ক্লিফ লাইন একচুৱেলি ইণ্ডিয়া আৰু আনডিভাইডেড পাকিস্তানৰ মাজত আছে, কিন্তু ডিভাইড হোৱাৰ পিছত পাকিস্তান আৰু বাংলাদেশ হ'ল। তেনেহ'লে ৰেড ক্লিফ লাইন এতিয়া ইণ্ডিয়া পাকিস্তান আৰু ইণ্ডিয়া বাংলাদেশৰ মাজত আছে। তো এইটো হ'ল ৰেড ক্লিফ লাইন। লগতে এইটোও চাওক যে মেকমোহন লাইন ক'ত আছে? মেকমোহন লাইন ইণ্ডিয়া আৰু চাইনাৰ মাজত আছে। তো ৰেড ক্লিফ লাইন কোনে টানিছিল? এইটো হ'ল চাইৰিল ৰেড ক্লিফ চাগে, আৰু মেকমোহন লাইন চাগে হেনৰি মেকমোহন, মই বৰ্তমান ৰেকৰ্ড কৰিব পৰা নাই, হেনৰি মেকমোহন হ'ব লাগে। আৰু JPG ফাইল কিহৰ লগত জড়িত? আমিতো JPG ফাইল লিখি থাকোঁ, JPG, JPEG, PNG, এইবোৰ ফাইল ইমেজ ফাইল। আমি এইটো ইজি কুৱেশ্যন আহিছিলে। প্ৰমথেশ বৰুৱাৰ জন্মস্থান? তো প্ৰমথেশ বৰুৱা হ'ল আমাৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ খুৰাক হয়, আংকল। আৰু তেখেতৰ জন্ম হৈছিল ধুবুৰীৰ গৌৰীপুৰত, আৰু তেখেতে ডাইৰেক্ট কৰিছিল আৰু এক্টিঙো কৰিছিল আমাৰ দেৱদাস বেংগলী ফিল্ম। তো এইটো বহুত ইম্পৰ্টেণ্ট। নটৰাজ চিনে থিয়েটাৰৰ প্ৰতিষ্ঠাপক কোন? নটৰাজ চিনে থিয়েটাৰৰ প্ৰতিষ্ঠাপক হ'ল অচ্যুত লহকৰ। তেখেতক ফাদাৰ অফ অসমৰ ভ্ৰাম্যমাণৰ জনক বুলিও কোৱা হয়। আৰু যদি সোধে যে অসমৰ প্ৰথমখন ভ্ৰাম্যমাণৰ নাম কি, তেতিয়া আমি লিখিব লাগিব যে কহিনুৰ। কহিনুৰ প্ৰথমখন আমাৰ ভ্ৰাম্যমাণ অসমৰ। তলত দিয়া কোনবিধ মেৰুদণ্ড নথকা প্ৰাণী? তো অপশ্যন আছিল চাগে ফিছ, এনেকুৱাকৈ কিবা আছিল। মেৰুদণ্ডহীন মানে কি? ৰাজহাড় নাই, ৰাজহাড় নাই। মাছতো ৰাজহাড় আছে, বাকী যিবোৰ। কিন্তু স্নেইল মানে কি? শামুক। শামুকৰ ওপৰৰ খোলাটো ৰাজহাড় নকয়, ওপৰৰ খোলাটো আপুনি হাড় বুলি ধৰিব নোৱাৰে। কিন্তু শামুকৰ খোলাটো যদি খুলি দিওঁ, দেহটো বহুত মানে নৰম হয়, আৰু তেওঁলোকৰ দেহত ৰাজহাড় নাথাকে। নিম্নলিখিত কোনখন পাহাৰ উত্তৰ পূবৰ নহয়? এতিয়া যিসকলে পাহাৰ নদী এইবোৰ জিঅ'গ্ৰাফিত পঢ়িছে তেওঁলোকৰ বাবে খুবেই ইজি, তেওঁলোকৰ বাবেতো খুবেই ইজি। তো এইখন হ'ল আমাৰ ইণ্ডিয়া, ঠিক আছে। তো ইয়াতে কি আছে? হিমালয়ান ৰেঞ্জ আছে। তাৰপিছত ইয়াতে আছে আমাৰ বিন্ধ্য ৰেঞ্জ, ইয়াতে আছে সতপুৰা ৰেঞ্জ। তো মধ্যপ্ৰদেশ, ঝাৰখণ্ড, ছত্তীশগড়, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ এইখিনিলৈকে থাকে। ইয়াতে আমাৰ গুজৰাট আছে, আৰু দিল্লীৰ পৰা গুজৰাটলৈকে ইয়াতে এইখন আমাৰ আৰাৱলী ৰেঞ্জ আছে, ঠিক আছে। তাৰপিছত এইখন হ'ল আমাৰ ৱেষ্টাৰ্ণ ঘাট, এইখন হ'ল ইষ্টাৰ্ণ ঘাট। আৰু ইয়াতে আমাৰ মেঘালয়ত কি ৰেঞ্জ আছে? আমি যদি মেঘালয়ত চাব যাওঁ, এইখিনি মেঘালয়ত কি আছে ৰেঞ্জ? গাৰো, খাচী, জয়ন্তীয়া। তাৰপিছত এইফালে পূৰ্বাঞ্চল আছে, পূৰ্বাঞ্চল হিমালয়ৰ এইখিনি ৰেঞ্জক চাগে পূৰ্বাঞ্চল বুলি কয়। আৰু এইফালে পাটকাই ৰেঞ্জ আছে, নাগা হিল আছে, তাৰপিছত বৰাইল ৰেঞ্জ আছে। তো এই ৰেঞ্জবোৰ ইম্পৰ্টেণ্ট, ঠিক আছে। তো এইটো হিমালয়ান ৰেঞ্জ হয়, এইটো ফল্ড মাউণ্টেইন হয়। তাৰপিছত আমাৰ আৰাৱলী হ'ল আৰাৱলী হ'ল অল্ডেষ্ট ফল্ড মাউণ্টেইন চাগে ইণ্ডিয়াৰ। আৰু বিন্ধ্য সতপুৰা হ'ল ব্লক মাউণ্টেইন। আৰু গাৰো, খাচী, জয়ন্তীয়া কিন্তু আমাৰ সেয়ে হয় প্লাটু, যোনটো ডাক্কান প্লাটু আছে, এই ডাক্কান প্লাটুৰে এটা এক্সটেণ্ডেড ৰিজন হয় এইকেইটা। তো এনেকুৱা ধৰণে আমাৰ পাহাৰ পৰ্বত এইবোৰ চাই ল'ব, কাৰণ এইবোৰৰ ওপৰত কুৱেশ্যন আহি থাকে। নদী, কোনখন নদী কোনফালে বয়। তো ইয়াতে আমাৰ হ'ল যে সতপুৰা এনচাৰ। সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছিল? সত্য বাৰে বাৰে আহি থাকে মুণ্ডক উপনিষদ। কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ। এইবোৰ আহি থাকে কমন কুৱেশ্যন। পলাচী যুদ্ধ কিমান চনত হৈছিল? পলাচী যুদ্ধ আমাৰ ব্ৰিটিছ আৰু বেংগলৰ নবাবৰ মাজত হৈছিল, চিৰাজউদ্দৌলা আৰু ৰবাৰ্ট ক্লাইভ। আৰু তাৰপিছতে যিটো আমাৰ ব্ৰিটিছৰ কোম্পানী আছিল, ফাইনেলি আমাৰ বেংগলত ৰাজত্ব কৰিবলৈ লৈছিল ফৰ্ট উইলিয়ামত। আৰু এইটো হ'ল ৰবাৰ্ট ক্লাইভ। তেখেতে প্ৰথম ডুৱেল
মানে দ্বিশাসনৰ ব্যৱস্থা আৰম্ভ কৰিছিল ডুৱেল গভৰ্ণমেণ্ট ছিষ্টেম ৰবাৰ্ট ক্লাইভ 1757 আৰু সেইকাৰণে মেডিভেল এৰা 1757ত শেষ হয় আৰু 1757ৰ পৰা আমাৰ ব্ৰিটিছ বা কলনিয়েল এৰা ষ্টাৰ্ট হয়। কোন ঠাইক স্কটলেণ্ড অফ ইষ্ট বুলি কোৱা হয়? একেবাৰে ইজি, শ্বিলং। আৰু এনেকৈ আহি থাকে এবৰ্ড অফ ক্লাউড কাক কোৱা হয়? লেণ্ড অফ ব্লু হিল এণ্ড ৰেড হিল ৰিভাৰ কাক কয়? লেণ্ড অফ ফেষ্টিভেল টু জুৱেল অফ লেণ্ড অফ জুৱেল। তো এইবোৰ কুৱেশ্যন আহি থাকে নৰ্থ ইষ্টৰ কোনটো ঠাইক বা কোনখন ষ্টেটক কি নামে জনা যায় সেইবোৰৰ ওপৰত এটা নোট বনাই থৈ দিব। বিশ্ব ৰেড ক্ৰছ দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব ৰেড ক্ৰছ দিৱস আমাৰ 8 মে। কাৰ কাৰণে? আমাৰ হেনৰি ডুনাণ্ট তেখেতে ৰেড ক্ৰছৰ স্থাপন কৰিছিল আৰু তেখেতে নোবেল পিছ প্ৰাইজো পাইছিল। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হ'ল চন্দ্ৰগুপ্ত মৌৰ্য। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন? ইয়াতে ভুল নকৰিব। স্বাধীন অসমৰ মানে অসমৰ ৰাজ্যপালজনৰ কথা কৈছে যে অসমত কোনে ৰাজ্যপাল আছিল। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল হ'ল শ্বেখ হাইদ্ৰী। আৰু অসমৰ যদি প্ৰথমজন ৰাজ্যপাল কয় সেইজন হ'ব বিষ্ণুৰাম মেধি। তেখেত চাগে মই পাহৰিলোঁ চাউথ ইণ্ডিয়াৰে কোনখন ঠাইৰ আছিল, এবাৰ চাই ল'ব বিষ্ণুৰাম মেধি কোনখন ঠাইৰ গভৰ্ণৰ আছিল। অসমৰ যদি প্ৰথমজন বুলি কয় তেতিয়াহ'লে বিষ্ণুৰাম মেধি, কিন্তু অসমত যদি প্ৰথমজন কয় তেতিয়াহ'লে আকবৰ হাইদৰি। অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত নিৰ্মাণ কৰিছিল? বাৰে বাৰে থাকে ডিব্ৰুগড়। ইয়াৰলুং চাংপো ব্ৰহ্মপুত্ৰ, চাইনাত ইয়াৰলুং চাংপো কয়। অসমৰ মাজেৰে আহে বাংলাদেশত সোমাই, বাংলাদেশত কয় কি? যমুনা। তো এইটো নামো ইম্পৰ্টেণ্ট। হুইচ লেণ্ড ৰেভিনিউ ছিষ্টেম ইণ্ট্ৰডিউচ বাই কৰ্ণৱালিছ জামিনদাৰী ছিষ্টেম 1793। ৰাণথাম্বুৰ নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত? ৰাজস্থান। মই বাৰে বাৰে মোৰ ষ্টুডেণ্টবোৰকো কৈছিলোঁ এইটো ইম্পৰ্টেণ্ট। নেশ্যনেল পাৰ্ক আহিছেও, ৰাণথাম্বৰ হওক, গিৰ হওক, অসমতো গোটেইখন ইম্পৰ্টেণ্টে, পেৰিয়াৰ হওক, তো এইবোৰ এনেকুৱা ধৰণে আহি থাকে। মিৰ কাপলুক কোন জনগোষ্ঠীৰ পুৰুষৰ সাজপাৰ? তো এইটো অলপ যিসকলে মানে বেছি অলপ নজৰ দি চাইছে পঢ়িছে তেওঁলোকে পাৰিব। তো এইটো মিৰ কাপলুক হ'ল পুৰুষৰ সাজপাৰ মিচিংসকলৰ। আছাম ইয়াৰবুকত আছে এইবোৰ, আছাম ইয়াৰবুকৰ পৰাই উঠাই দিছে আছাম ইয়াৰবুক। কোভেক্সিন প্ৰস্তুত কৰা কোম্পানীটো হ'ল, এইটো জানাই চাগে চবে, ভাৰত বায়'টেক। মানৰ দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ সেনাপতি কোন আছিল? কিয়ামিং। নাও খেল এইটো নাও খেল অসমৰ চাগে নহ'ব। নাও খেল কোনটো উৎসৱৰ লগত জড়িত? এইটো হ'ল অনাম ফেষ্টিভেল, তো হাৰ্ভেষ্ট ফেষ্টিভেল হয় আমাৰ কেৰেলাৰ। 1881 আৰু 82 উত্তৰ কাছাৰ বিদ্ৰোহৰ মূল সেনা কোন আছিল? তো এইটো অলপ এক্সট্ৰা দিন আহি গ'ল। এইটো হ'ল চাম্বুধান কাছাৰী। তো এটা কথা মনত কৰিব, যি এক্সামে নিদিয়ে 60% একেবাৰে ইজি আহে, 20% মডাৰেট আহে, 20%হে একেবাৰে হাৰ্ড আহে। তো আপোনালোকে প্ৰায় এইখিনিৰ ভিতৰত বেছিকৈ বেছি মাৰ্ক পাবলৈ চেষ্টা কৰিব, কাৰণ 20 মাৰ্কটো সকলোৰে কাৰণে টানেই হয়। কোনোবা জানিল এটা দুটা বা টোকা মাৰিলে মিলিল, তো বিশেষকৈ এইখিনিতো আমি জানিব লাগেই যি এক্সামে হওক। কাছাৰক কেতিয়া ব্ৰিটিছে নিজৰ অধীনলৈ আনিছিল? সেইটো হ'ল 1826 ডক্ট্ৰিন অফ লেপছ, ডেথ অফ ৰাজা গোবিন্দ চন্দ্ৰ। ডক্ট্ৰিন অফ লেপছ আছিল মানে ধৰা এটা নীতি আনিছিল যে যদি কোনো এটা ৰাজ্যৰ কোনো মেল এয়াৰ নাথাকে, এয়াৰ মানে শাসনকৰ্তা, উত্তৰাধিকাৰী, তেতিয়া উত্তৰাধিকাৰী যদি নাথাকে অট'মেটিকলি সেই ৰাজ্যখন বা সাম্ৰাজ্যখন ব্ৰিটিছৰ অধীনত আহিব। যেনেকৈ ঝান্সীখন আহি গৈছিল ব্ৰিটিছৰ অধীনত, আমাৰ পাঞ্জাৱখনো আহি গৈছিল ব্ৰিটিছৰ অধীনত। তো এনেকুৱা ধৰণে ডক্ট্ৰিন অফ লেপছৰ অধিনিয়মত কাছাৰখনো আহি যায়। মিলন আলোচনী কোনটো অনুষ্ঠানৰ লগত জড়িত? মিলন আলোচনী অসম ছাত্ৰ সন্মিলনৰ লগত জড়িত। এইটো অলপ মানে আনকমন আহি গ'ল। নিম্নলিখিত কোনটো সিন্ধু নদীৰ উপনৈ? মই অপশ্যনকেইটা নাজানো, কিন্তু সিন্ধু বা ইণ্ডুছ ৰিভাৰৰ উপনৈকেইটা হ'ল ঝেলুম, চেনাব, ৰবি, বিয়াজ এণ্ড সুটলেছ। তো এই তিনিটা নদী আমাৰ ইণ্ডুছ ট্ৰিটি মতে পাকিস্তানক দিছে, আৰু এই তিনিটা নদীৰ পানী ইণ্ডিয়াই ব্যৱহাৰ কৰে। লগতে যিকেইটা পাকিস্তানক দিছে তাৰেও 20% পানী আমাৰ ভাৰতে ইৰিগেশ্যন বা যিকোনো কামত ব্যৱহাৰ কৰিব পাৰে। তো ইণ্ডুছ ট্ৰিটিটো এবাৰ চাই ল'ব, চনটোও চাই ল'ব, ইণ্ডুছ ট্ৰিটি।
হেপাটাইটিছ ৰোগ, এইটো বাৰে বাৰে কৈ থাকোঁ, এইটো কুৱেশ্যন আহিয়ে। হেপাটাইটিছ বি ৰোগে কোনটো শৰীৰৰ প্ৰভাৱিত কৰে, এইটো হ'ল লিভাৰ। নিম্নলিখিত কোনটো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱত নাছিল? তো ছ'চিয়েলিষ্ট আৰু ছেকুলাৰ শব্দটো নাছিল, আগতে আছিল ছ'ভেৰিন ডেম'ক্ৰেটিক ৰিপাব্লিক আছিল। তাৰপিছত 42nd এমেণ্ডমেণ্টত ইন্দিৰা গান্ধীয়ে কি কৰিলে, 42nd এমেণ্ডমেণ্টটো কিমান চনত দিছিল, এইটো ইম্পৰ্টেণ্ট, 76 চাগে, তো এইটো ইম্পৰ্টেণ্ট। 42nd এমেণ্ডমেণ্ট 76ত হৈছিল। এইকেইটা এমেণ্ডমেণ্ট কোনটো এমেণ্ডমেণ্ট কিমান চনত হৈছিল সেইটো ইম্পৰ্টেণ্ট, মিনি কনষ্টিটিউশ্যন বুলি কয়। তাৰপিছত আমাৰ কি কৰিল, ছ'ভেৰিন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক কৰি দিলে। আৰু ইউনিটি পাহৰি গ'লোঁ, ইউনিটিৰ লগত ইণ্টিগ্ৰিটি শব্দটো মানে এড কৰি দিছিলে, তো এইকেইটা শব্দ এড কৰি দিছিলে। তো অপশ্যনত চাগে অকল ছেকুলাৰটোৱে আছিলে, তো আপোনালোকে জানিবই চাগে। নিম্নলিখিত কোনখন সন্ত্ৰাস বিৰোধী আইন, সেইটো হ'ল আনলফুল এক্টিভিটি প্ৰিভেনশ্যন এক্ট। এই যে ৰিচেণ্টলি আমাৰ অখিল গগৈ ডাঙৰীয়াক এৰেষ্ট কৰিছিল, সেইটো হ'ল আমাৰ UAPৰ আণ্ডাৰতে এৰেষ্ট কৰিছিল। মানে এইটো একচুৱেলি আনলফুল এক্টিভিটি প্ৰিভেনশ্যন এক্ট মানে কি, আপোনালোকে ক্ৰাইম কৰা নাই, কিন্তু আপোনাৰ এনেকুৱা লাগিছে যে গভৰ্ণমেণ্টত এই মানুহজনে মে বি ইন ফিউচাৰ ক্ৰাইম কৰিব পাৰে, তো ক্ৰাইম কৰাৰ আগতে ধৰি লয়, তো সেইটোৱে হ'ল আনলফুল এক্টিভিটি প্ৰিভেণ্ট কৰিছে, প্ৰিভেনশ্যন এক্ট। মানে টেৰৰিষ্ট নহয়, এনেকুৱা ফিল হৈছে যে এখেতে টেৰৰিজিমৰ কাম কৰিব পাৰে, তো আগতীয়াকৈ ধৰে, তো এইটো একদম আণ্ডাৰত পৰে। আৰু আমাৰ গভৰ্ণমেণ্টে কেতিয়াবা এইটো মিছইউজো কৰি দিয়ে, প্ৰায়ভাগ মিছইউজে হয়, কনভিকশ্যন ৰেট বহুত % কম ইয়াৰ। নিম্নলিখিত কোনটো ভাষা 8 নং অনুসূচীৰ অন্তৰ্গত নহয়? তো 8 নং অনুসূচীত কেইটা ভাষা আছে? 22টা ভাষা। প্ৰথমতে 14টা আছিল, তাৰপিছত 2টা এমেণ্ডমেণ্ট কৰি আমাৰ 22টা ভাষা হ'ল। তাতে অসমীয়া আছে, বড়ো আছে, নেপালী আছে, আৰু কোনটো ভাষা নাই সুধিছে, এইটো হ'ল টুলু ভাষা। তো এইবোৰ আপোনালোকে এবাৰ চাই যাব, মৈথিলি, ডগৰি, সান্থালী, এইবোৰ ভাষা কি ভাষা আছে চাই যাব, আনকমন কেইটা, তেতিয়া গম পাব কোনটো নাই। বৰ্মন বংশৰ, এইটো কুৱেশ্যন চাগে অহা নাছিল, তো সেইটো একো নাই, চাই থওক। বৰ্মন বংশৰ প্ৰথমজন ৰজা হ'ল বৈশ্য বৰ্মন। ওজন তৰপে কোনটো ৰশ্মি বাধা দিয়ে? একেবাৰে ইজি। ওজন লেয়াৰ মানে কি, একচুৱেলি কি হয়, যেতিয়া আমাৰ সূৰ্যৰ পৰা আল্ট্ৰাভায়লেট ৰে আহে, তেতিয়া অক্সিজেন হ'ল O2, অক্সিজেনৰ লগত খুন্দা খাই অক্সিজেনটো ব্ৰেকডাউন কৰে, আৰু তাৰপিছত এই O2 আন এটা ছিংগল মলিকুলৰ লগ হৈ O3 সৃষ্টি কৰে। O3 মানে একচুৱেলি ওজন। আৰু এই O3য়ে কি কৰে, UV ৰে আমাৰ পৃথিৱীলৈকে আহাত বাধা দিয়ে। কিয় বাধা দিয়ে? কাৰণ UV ৰেটো ইয়াৰ লগত ৰিয়েকশ্যন কৰি দিলে, ৰিয়েকশ্যন কৰি ইয়াতে মানে সেই হৈ যায়, নোহোৱা হৈ যায়। তো ওজন লেয়াৰ একেবাৰে ইম্পৰ্টেণ্ট আমাক বচোৱাৰ কাৰণে কেঞ্চাৰৰ পৰা, হাৰ্মফুল ৰেৰ পৰা। আৰু ৰিচেণ্টলি মানে কি হৈছিল, আমাৰ ওজন লেয়াৰ ডিপ্লিট হ'বলৈ আৰম্ভ কৰিছিল আমাৰ চাউদাৰ্ণ পলত। তাৰ কাৰণে ট্ৰিটি গ্ৰহণ কৰিছিল, আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি ফ্ৰিজত যে CFC ব্যৱহাৰ কৰোঁ, CFC মানে কি? CFC মানে হ'ল ক্লৰ'ফ্ল'ৰ' কাৰ্বন, তো ইয়াৰ ব্যৱহাৰ বেন কৰি দিছিল। তো এইটো হ'ল আমাৰ ওজন লেয়াৰ ডিপ্লিট কৰে ক্লৰ'ফ্ল'ৰ' কাৰ্বনে। তো এতিয়া আৰ্কিটেক্সাৰ অফ গুপ্তা এম্পায়াৰ ফাউণ্ড ইন, তো গুপ্তা এম্পায়াৰৰ সময়ত কি আৰ্কিটেক্সাৰ ব্যৱহাৰ হৈছিল? তো হ'ল আমাৰ নাগাৰা ষ্টাইল। গুপ্তা হ'লে নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰ। তাৰপিছত আমাৰ পল্লৱা ডাইনেষ্টি হ'লে আমাৰ দ্ৰাবিড়া ষ্টাইল। আৰু চালুক্য ডাইনেষ্টি হ'লে আমাৰ বেচাৰা ষ্টাইল। তো নাগাৰা ষ্টাইলটো হ'ল মানে টেম্পল বিল্ডিং বা আৰ্কিটেক্সাৰ বনোৱাৰ এটা কলা, মানে ষ্টাইল, আৰু এইটো নৰ্দাৰ্ণ ইণ্ডিয়াত বিশেষকৈ দেখা যায়। পল্লৱাসকলৰ যিটো দ্ৰাবিড়া, সেইটো আমাৰ চাউদাৰ্ণ ইণ্ডিয়াত দেখা যায়, আৰু ডেক্কান ৰিজনত দেখা যায় আমাৰ বেচাৰা ষ্টাইল। ঠিক আছে। তো আমাৰ অসমৰ যিবোৰ আৰ্কিটেক্সাৰ আছে, বিশেষকৈ নাগাৰা ষ্টাইলে দেখা যায়। আৰু যিটো আমাৰ সেই ষ্টাইলটো আমাৰ ক'ত দেখা যায়? দ পৰ্বতীয়া তেজপুৰ। তো দ পৰ্বতীয়া তেনেকুৱা এখন তলনো আছে, চাব, তাত গংগা আৰু যমুনাৰ মূৰ্তি আছে। তো এইটো ইম্পৰ্টেণ্ট, কি দুটা দেৱীৰ মূৰ্তি আছে, এইটো কেতিয়াবা সুধি দিব পাৰে। তো বাক স্বাধীনতাৰ অধিকাৰ, এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইটছৰ ওপৰত কুৱেশ্যন আহি গ'ল, এইটো আৰ্টিকেল 19।
তো আমি নেক্সট স্লাইডত আহিলোঁ যে ফাকাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট অতিকৈ ইম্পৰ্টেণ্ট এইটো কুৱেশ্যন আহিয়ে থাকে ছেল্ফ গভৰ্ণমেণ্ট মানে কি ধৰা আমাৰ এই যে পঞ্চায়ত ৰুৰেল ছিষ্টেম মানে এক্সট্ৰাকে যিবোৰ শাসন কৰে পঞ্চায়ত ব্যৱস্থা বুলিও ডাইৰেক্টলি ক'ব পাৰি যে সেইবোৰ কোনে প্ৰথম ইন্ট্ৰডিউচ কৰিছিল লৰ্ড ৰিপন আৰু আমাৰ গান্ধীজীয়ে মানে গান্ধীজীৰ কৈছিল যে গাঁওখন উন্নত হ'লেহে আমাৰ দেশখন উন্নত হ'ব আৰু তেওঁ প্ৰাধান্য দিছিল আৰু ঠিক তেনেদৰে আমাৰ অসমত কেতিয়া পঞ্চায়ত এক্ট আহিছিল এইটো ইম্পৰ্টেণ্ট মেবি মই পাহৰি গ'লোঁ দেই 1994 চাগে আৰু মিউনিচিপালিটি এক্ট কেতিয়া আহিছিল মেবি 1956 এই দুটা চন চাই ল'ব দেই বহুত ইম্পৰ্টেণ্ট কৰোণা কিহৰ বাবে একেবাৰে ইজি ভাইৰাছ কোনখন বেদ নহয় বেদ চাৰিখন আমি চবেই জানো ঋগবেদ সামবেদ যজুৰ্বেদ এণ্ড অথৰ্ববেদ তো ঋগবেদ সামবেদ অথৰ্ববেদ এণ্ড যজুৰ্বেদ তো অৰ্থশাস্ত্ৰখন আমাৰ কৌটিল্যই লিখিছিল সেইখন এখন বেদ নহয় তো এইখন একচুৱেলি আমাৰ দেশ শাসন কেনেকৈ কৰিব লাগে বা আমাৰ পলিটিকেল সমাজ ব্যৱস্থাৰ ওপৰত আমাৰ এই অৰ্থশাস্ত্ৰখন লিখিছিল তলৰ কোনটো লোকনৃত্য তো বাকী যিকেইটা অপশ্যন আছিল চাগে ক্লাছিকেল ডেন্সে আছিল তো গাৰবাটো হ'ল আমাৰ লোকনৃত্য ক্লাছিকেল ডেন্স নহয় মই যে কৈছিলোঁ লগতে ফ'ক ডেন্স থাকে আৰু ক্লাছিকেল ডেন্স থাকে বিজয়নগৰ আৰ্কিটেকচাৰ কেন বি ফাউণ্ড ইন হাম্পি কৰ্ণাটকা তো বিজয়নগৰ আৰ্কিটেকচাৰ একচুৱেলি দ্ৰাবিড় ষ্টাইলে হয় চাউদাৰ্ণ ইণ্ডিয়াত আছে কৰ্ণাটকাত আৰু এইটো হাম্পিত আছে তাৰপিছত এইবাৰ আমি ৰিজনিঙত তো আজি বুধবাৰ হ'লে 148 দিনৰ পিছত কি বাৰ হ'ব তো আমি কি কৰিব লাগিব হাতেৰে হৰণ দিব লাগিব হাতেৰে হৰণ কাৰণ 7 দিনৰ মূৰে মূৰে কি এসপ্তাহ হয় আৰু এসপ্তাহ 7 দিন বাদ যোৱাৰ পিছত নেক্সট দিনা আৰু সেই একেবাৰটোৱে হয় তো হাতেৰে যদি আমি 140 টো হৰণ দিওঁ 7 2 গুণ 14 7 1 গুণ 7 বাকী 1 ৰয় মানে এদিন আগুৱাই যাব এদিন এক্সট্ৰা হ'ব তে এদিন যদি যোগ দিওঁ বুধবাৰৰ লগত 1 প্লাছ কৰিলে বৃহস্পতিবাৰ হ'ব যদি আমি চাওঁ যে 18 ফেব্ৰুৱাৰী 1993 থাৰ্সডে হয় থাৰ্সডে মানে বৃহস্পতিবাৰ হয় তেনেহ'লে 2 বছৰ পিছত কি বাৰ হ'ব তো আমি লিখি লওঁ যে 18 ফেব্ৰুৱাৰী 1993 যদি আমি 1 ইয়াৰ জাপ মাৰোঁ 18 ফেব্ৰুৱাৰী 1994 আৰু 1 ইয়াৰ জাপ মাৰোঁ 18 ফেব্ৰুৱাৰী 1995 তে 1 ইয়াৰ জাপ মাৰিলে এই ইয়াতেতো লিপ ইয়াৰ নাই তো কিমান দিন এক্সট্ৰা হ'ব টোটেল হয় লিপ ইয়াৰ নাথাকিলে 365 হাতেৰে হৰণ দিলে এক্সট্ৰা 1 প্লাছ হয় মানে এদিন বাঢ়ি যাব +1 আৰু এইটোতো লিপ ইয়াৰ নাই গতিকে ইয়াতো +1 হ'ব মানে টোটেল কিমান দিন বাঢ়ি গ'ল এক্সট্ৰা হ'ল তেনেহ'লে +2 আৰু যদি +2 কৰি দিওঁ থাৰ্সডে +2 মানে স্যাটাৰডে এইটো ইজি আছিল c মানে 3 4 স্কয়াৰ কৰিছে 5 মানে 6 স্কয়াৰ g মানে আপোনাৰ 7 h স্কয়াৰ কৰিছে 64 তো এইটো ৰিজনিং আমাৰ ব্লাড ৰিলেশ্যনৰ পৰা আহিছে যে এখন ফটোলৈ চাই ছোৱালী এজনে ক'লে সেই মানুহজন মোৰ ভগ্নীৰ দেউতাকৰ ভাতৃ এখন ফটোলৈ চাই ছোৱালীজনীয়ে এখন ফটোলৈ চাই ক'লে ঠিক আছে এই ফটোখনলৈ চাই ক'লে যে সেই মানুহজন ইয়াতে এজন মানুহ আছে সেই মানুহজন কোন মোৰ ভগ্নীৰ মানে এখেতৰ ভগ্নীৰ মানে সিস্টাৰ এখেতৰ ভগ্নীৰ দেউতাকৰ সিস্টাৰৰ ফাদাৰ মানে কি এখেতৰ ফাদাৰ হ'ল এখেতৰ ভগ্নীৰ দেউতাকৰ ভাতৃ তো এই মানুহজন এই ফাদাৰৰ ভাতৃ ব্ৰাদাৰ মানে কি বাপেকৰ বা দেউতাকৰ ভাইক মানে কি খুৰা আংকল তো একেবাৰে ইজি তাৰপিছত নেক্সট কুৱেশ্যনটো লৈ যাওঁ যে এজন ব্যক্তিয়ে 3 কিলোমিটাৰ উত্তৰ দিশে যায় তো 3 কিলোমিটাৰ আমি উত্তৰ দিশে গ'লোঁ তাৰপিছত বাওঁফালে ঘূৰিলে তো ইয়াৰ বাওঁফাল হ'ল পশ্চিম দিশে 2 কিলোমিটাৰ গ'ল তাৰপিছত আকৌ বাওঁফাল হ'লে আমাৰ চাউথৰ ফালে আহিব আৰু 3 কিলোমিটাৰ তাৰপিছত আকৌ বাওঁফাল মানে আমাৰ এতিয়া পূবৰ ফালে যাব আকৌ 3 কিলোমিটাৰ মানে এতিয়া কিমান আৰম্ভণিৰ স্থানৰ পৰা কিমান দূৰ এইটো হ'ল আৰম্ভণিৰ স্থান এইটো হ'ল শেষৰ স্থান এইখিনি আছিল 2 এইখিনিও 2 হ'ব আৰু এইখিনি হ'ব 1 তো 1 কিলোমিটাৰ একেবাৰে ইজি কোৱেশ্যন তো এইটো একেবাৰে ইজি আসামৰ কাৰণে লিখিছে ZHSZN দিছপুৰৰ কাৰণে কি হ'ব এইটো আমাৰ ABCD খন লিখিলে গম পাব যেতিয়া ABCD এনেকৈ এমলৈকে লিখে আৰু এমৰ পৰা যদি আমি ওলোটাকৈ আহোঁ তেতিয়া মানে অপজিটবোৰ লিখিছে একচুৱেলি অপজিটবোৰে লিখিছে তো এইটো আপোনালোকে চাই ল'ব নিজে এবাৰ
ডিৰ অপজিট কি হ'ব ডিৰ অপজিট হ'ব আমাৰ ডাব্লিউ এছৰ অপজিট হ'ব আমাৰ এইচ এনেকুৱাকৈ নিজে এবাৰ চাই ল'ব যদি দক্ষিণ পূব দিশক উত্তৰ দিশ বুলি গণ্য কৰা হয় তো এইটো আমাৰ ভালকৈ চাওঁ এবাৰ এয়া চাওক এইটো হ'ল দিশ আমি আঁকি ল'লোঁ এইটো হ'ল আমাৰ ইষ্ট বা পূব এইটো হ'ল ৱেষ্ট বা পশ্চিম এইটো হ'ল নৰ্থ বা উত্তৰ এইটো হ'ল চাউথ বা দক্ষিণ এইটো হ'ল আমাৰ নৰ্থ ইষ্ট এইটো হ'ল আমাৰ সাউথ ইষ্ট এইটো হ'ল আমাৰ সাউথ ৱেষ্ট এইটো হ'ল আমাৰ নৰ্থ ৱেষ্ট তো এতিয়া কুৱেশ্যনত কি কৈছে যে যদি দক্ষিণ পূব এইটো হ'ল আমাৰ এইটো নহয় কি দিছে দক্ষিণ পূব এইটো যদি দক্ষিণ পূব দিশক উত্তৰ বুলি গণ্য কৰা হয় মানে দক্ষিণ পূব দিশক নৰ্থ বুলি কৈছে কিয় কৈছে আমি চাওঁ এতিয়া দক্ষিণ পূবৰ উলটা দিশত কি আছে পূব উত্তৰ পশ্চিম কিন্তু দক্ষিণ পূবক কি কৈছে নৰ্থ বুলি কৈছে উত্তৰ মানে কি উলটাৰ ইফালে বুজি পালে এনেকৈ যায় এনেকৈ আজডাল এনেকৈ টানি দিলে হ'ল তেওঁলোকে ইয়াতে কি কৈছে চাওক যে তেনেহ'লে দক্ষিণ পশ্চিমক কি বুলি গণ্য কৰিব মানে আমাৰ ঘড়ী কাটাৰ দিশত ঘূৰিছে দক্ষিণ পশ্চিম মানে কি দক্ষিণ মানে চাউথ পশ্চিম মানে ৱেষ্ট ঠিক ধৰণে আমি বিপৰীতত এনেকৈ টানি দিলোঁ আৰু ঘড়ী কাটাৰ দিশত এইফালে ডাইৰেকশ্যন কৰি দিলোঁ ইয়াত আমি কি দেখিছোঁ ইষ্ট মানে এনচাৰ হ'ব ইষ্ট তো একেবাৰে ইজি আহিছে আমাৰ ৰিজনিং আৰু মেথছখিনি একেবাৰে 20ৰ ভিতৰত 20 পোৱাই আমাৰ কুৱেশ্যন আহিছিলে তাৰপিছত আমি যদি চাওঁ যে ইয়াতে দিছে 12 13 25 38 আমি ইয়াত দেখাই পাওঁ যে 12 আৰু 13 যোগ কৰিলে 25 হয় 25 আৰু 13 যোগ কৰিলে 38 হয় তে নেক্সট 38 আৰু 25 যোগ কৰিলে 63 একেবাৰে ইজি 49 জন ছাত্ৰ ছাত্ৰীৰ এটা কোঠাত যদি এজন মানুহৰ স্থান প্ৰথমৰ পৰা 18 হয় তেন্তে শেষৰ পৰা কিমান হ'ব তে আমি যদি আমি এইটো চাবলৈ যাওঁ যে এটা সূত্ৰ হ'ল এনেকুৱা ধৰণৰ সূত্ৰ কৰাৰ আগতে আমি বুজাই দিছোঁ ধৰক 4 জন বহি আছে তে এই মানুহজনৰ পজিশ্যন লেফ্টৰ পৰা কিমান ছেকেণ্ড আৰু ৰাইটৰ পৰা কিমান থাৰ্ড তো এই পজিশ্যন কেইটা যোগ কৰিলে কিমান হয় 5 কিন্তু টোটেল মানুহ কেইজন আছে 4 মানে 5 - 1 কৰিব লাগে 5 - পজিশ্যন -1 কৰিলেহে আমাৰ টোটেল মানুহ ওলায় কিন্তু ইয়াতে টোটেল মানুহ দিয়া আছে ঠিক আছে মানে ইয়াতে টোটেল মানুহ 49 দিয়া আছে আৰু পজিশ্যন এটাহে কৈছে মানে 18 + x - 1 ঠিক আছে আমি এতিয়া x উলিয়াব লাগে তো x মানে কি হ'ব x মানে হ'ল -1 টো ইফালে গ'লে +1 মানে 50 আৰু 18 টো ইফালে গ'লে -18 = কিমান হ'ল 32 একেবাৰে ইজি নেক্সট হ'ল তিনিটা দলক 9 মিনিট 12 মিনিট 15 মিনিটৰ মূৰে মূৰে দুলি থাকে যদি পুৱা 9 বজাত একেলগে দুলে তেন্তে আকৌ কেতিয়া একেলগে দুলিব তো এইটো আমি একো কৰিব নালাগে এলচিএম ল'ব লাগিব ঠিক আছে তো এলচিএম যিটো হ'ব সেইটো সময়ৰ মূৰে মূৰে একচুৱেলি হতে দলে তো এলচিএম কি 9 12 15 3 দিয়ে হৰণ কৰিলো 3 4 5 আৰু যায় নেকি নাযায় গতিকে 5 × 20 20 × 180 মিনিট তো 180 মিনিটৰ মূৰত আকৌ এবাৰ দুলিব 180 মিনিট মানে কিমান 3 ঘণ্টা 3 ঘণ্টা মানে কি 9টা বাজিছে 3 ঘণ্টা যদি যোগ কৰি দিওঁ কেইটা বাজিব 12টা PM দুপৰীয়া 12টা বজাত তাৰপিছত এতিয়া আমি মেথছলৈকে যদি আহোঁ এইটো নাম্বাৰ চিষ্টেমৰ পৰা দিছে যে বিভাজ্যত নিয়ম মই ইউটিউবত ভিডিঅ' দিয়াই আছে চাই ল'ব যদি 1 2 3 4 1 তিনিটা বিভাজ্য হয় তেন্তে এর নিম্নতম মান কিমান এর আটাইতকৈ ক্ষুদ্ৰতম মান কি হ'ব তে আমি জানো তিনিৰ বিভাজ্যতাৰ নিয়ম হ'ল সংখ্যাবোৰৰ যোগফল তে 1 + 2 + 3 + 4 + যদি a কৰোঁ কিমান হয় টোটেল 4 × 1 = 5 5 × 2 = 7 7 × 3 = 10 + a এতিয়া এই জায়গাত কি বহাম যে আমাৰ 3 ৰে হৰণ যাব যদি 1 বহাই চাও 11 নাযায় যদি 2 বহাই চাও 12 যাব মানে নিম্নতম মান এর হ'ব 2 এজন মানুহে 3/1 অংশ ঘৰ ভাড়া আৰু 1/4 অংশ খাদ্যত খৰচ কৰে কৰাৰ পিছত তেখেতৰ হাতত এইখিনি বাছে তো যেতিয়া এনেকুৱা দুটা ধৰণৰ অংশ দিয়ে তেতিয়া এই অংশ দুটাক একে কৰি ল'ব লাগিব তো একে কৰাৰ টেকনিক হ'ল আমাৰ 1/3 + 1/4 তো তলৰ সংখ্যাকেইটা এলচিএম ল'লে কিমান হ'ব 12 3 ৰে 12 কি বাজে 4 বাৰ 4 × 4 4 ৰে 12 কি বাজে 3 বাৰ 3 × 3 তো অনুপাত হ'ল আমাৰ 7/12 একচুয়ালি 7/12 তেখেতে কি কৰে
খৰচ কৰে। কিন্তু ইয়াতে টকাটো কিহৰ কাৰণে দিছে, এইটো কিমান টকা বাচে। যদি 12টা ভাগ কৰি ধৰা দৰমহা পায় 12,000, তেখেতে সেই 12,000 যদি 12টা ভাগ কৰি তাৰে 7টা ভাগ খৰচ কৰে, মানে 7,000 খৰচ কৰে। বাকী কেইটা ভাগ থাকে, 5টা ভাগ, মানে 5,000। তো মানে 12 ভাগৰ 7 ভাগ যদি খৰচ কৰে, বাকী কিমান থাকিব, 12 ভাগৰ 5 ভাগ বাকী থাকিব। তো 12 ভাগৰ 5 ভাগ মানে হ'ল 3,500 টকা। ঠিক আছে, তেনেহ'লে 12 ভাগ মানে কিমান হ'ব, টোটেল দৰমহাও দিছে, 12 ভাগৰ 5 ভাগহে 3,500 টকা। 12 ভাগ মানে কিমান, তো এইটো 5/12 মানে হ'ল 3,500। যদি আমি 12ৰে পূৰণ দি 5ৰে হৰণ দিওঁ, তেতিয়া হয় টোটেল 8,400 টকা। একেবাৰে ইজি। তো মেথছবোৰ অতিশয় সহজ আহিছে। যদি এটা সংখ্যাৰ লগত 24 যোগ কৰিলে সংখ্যাটো 110% হয়, তেন্তে সংখ্যাটো কিমান। ধৰ আগতে কিবা এটা সংখ্যা আছিল আৰু সংখ্যাটো আগতে আছিল 100%, কিন্তু 24 যোগ কৰাৰ পিছত সংখ্যাটো কিমান পাৰ্চেণ্ট হ'ল, 110%, মানে কিমান পাৰ্চেণ্ট বাঢ়িল, 10%। 10% বাঢ়িল নে নাই, 10% বাঢ়িল। কাৰ কাৰণে, 24ৰ কাৰণে, মানে 24 মানে হ'ল 10%। সংখ্যাটো কিমান আছিল, 100%। 10% মানে যদি 24 হয়, 100% মানে কিমান, 240। একেবাৰে ইজি, 240। ঠিক আছে, তেনেহ'লে আমি নেক্সট কুৱেশ্যনটোত যাওঁ যে এটা ইলেকশ্যনত বিজয়ীজনে 70% ভোট পায় আৰু বিজয়ী আৰু পৰাজয়জনৰ মাজৰ ভোটৰ পাৰ্থক্য হ'ল 40,000। তেনেহ'লে পৰাজয় হোৱাজনে কিমান ভোট পাইছিল। তো ইয়াতে চাওক, জয়ীজনে কিমান শতাংশ ভোট পাইছে, 70%। তেনে হাৰাজনে নিশ্চয় 30% ভোট পাইছে। ঠিক আছে, তেনেহ'লে এখেতে কিমান শতাংশ বেছি ভোট পাইছে, মোক কওক। 40% বেছি ভোট পাইছে, কাৰণ 30%টো পাবই ন। বেছি কিমান ভোট পাইছে, 40%। আৰু 40% যে বেছি পাইছে, সেইখিনি কাৰ সমানুপাতিক, সেইখিনি হ'ল 40,000ৰ সমানুপাতিক, মানে 40% বেছি পাইছে। আৰু ইয়াতে লিখিছে যে 40,000 ভোট বেছি পাইছে, মানে 40% মানে হ'ল 40,000। তে 40% মানে যদি 40,000 হয়, তেনেহ'লে 30% মানে ওলাব লাগে, কাৰণ 30% ভোটে পাইছে পৰাজয়জনে। আৰু সুধিছে যে 30% মানে কিমান। প্ৰথমতে আমি 1% উলিয়াই লওঁ, 1% মানে হ'ব 1,000, আৰু 30% মানে হ'ব 30,000, মানে হাৰাজনে 30,000 ভোট পাইছিল। একেবাৰে ইজি। এজন দোকানীয়ে বস্তুৰ দাম 20% বঢ়াই সেই মূল্যত 10% ৰেহাই দিলে। এতিয়া আমাৰ দোকানীয়ে যেতিয়া মাল আনি কি কৰে, টেগ লগায় ন। ধৰা দোকানীজনে 100 টকাত কিনিলে, তাৰপিছত সিহঁতে আনি নিজৰ এটা টেগ লগাই দিয়ে, দামটো বঢ়াই দিয়ে। মানে এতিয়া আমাক কৈছে তেখেত 20% দাম বঢ়াইছে, তো 120% মানে কিমান, 20 টকা। তেতিয়া দাম বঢ়াই টেগটোত কিমান লিখিলে, 120। কিন্তু এতিয়া যদি আপুনি কিনিব যায়, ক'ব দাদা আমি আপোনাক 10% ৰেহাই দিছোঁ। আগতে দাম এইটো কিনা দাম, এইটো বিক্ৰী দাম হৈ গ'ল ন, কাৰণ দামটো বঢ়াই দিলে। এতিয়া এই বিক্ৰী দামটোৰ ওপৰত কিমান পাৰ্চেণ্ট ৰেহাই দিছে, 10%। তে 120ত আমি 10% উলিয়াই লওঁ, 120ত 10% মানে কিমান, 12 টকা। 12 টকা ৰেহাই দিছে মানে কি, কম কৰি দিছে। তে 120ৰ পৰা যদি আমি 12 মাইনাছ কৰোঁ, কিমান হ'ব, 108 টকা। ষ্টিল তেওঁৰ লাভ হৈ আছে নে নাই চাওক, কিনিছিল 100 টকাত, বিক্ৰী কৰিল 108 টকাত, কেইটকা লাভ হ'ল, 8 টকা। মানে 100 টকাত যিমান লাভ হয়, সেইটোৱে আমাৰ শতাংশ। শতাংশ মানে 100ৰ অংশ। 100ত কিমান অংশ, 100ত 8 অংশ, মানে 100ৰ অংশটোৱে হ'ল আমাৰ পাৰ্চেণ্ট, শতাংশ। এখন হোটেলত 50জন ছাত্ৰ আছে। ৰান্ধনীয়ে শাক পাচলিৰ নামত 500 টকা, মছলাৰ নামত 5,000 টকা, মছলাৰ নামত 3,000 টকা আৰু গেছৰ নামত 6,500 টকা খৰচ কৰিলে গাইপতি কিমান। এইটো এভাৰেজ উলিয়াব দিছে যে মছলাৰ নামত গ'ল আমাৰ 5,000, পাচলিৰ নামত মছলাৰ নামত গ'ল 3,000, গেছৰ নামত গ'ল 6,500, টোটেল কিমান গ'ল, 14,500 টকা গ'ল। কিন্তু গাইপতি উলিয়াব দিছে মানে এভাৰেজ। এভাৰেজ মানে আমি কি জানো, টোটেল যোগ কৰি আমাৰ যিমানজন মানুহ আছে সিমানজনেৰে হৰণ, মানে 50জনেৰে হৰণ দিলে আমাৰ গাইপতি কিমান পাই যাম। ঠিক আছে, 5 দি যদি কাটো 2 বাৰ, 2 গুণ 10, ঠিক আছে, 5 9 45, ঠিক আছে, 290। চাৰিজন ছাত্ৰী আৰু কেইজনমান ছাত্ৰৰ গড় বয়স 12। কেৱল ছাত্ৰীকেইজনীৰ গড় বয়স 10 আৰু কেৱল ছাত্ৰকেইজনৰ গড় বয়স 16 হ'লে কিমানজন ছাত্ৰ আছিলে। ঠিক আছে, তো আমাৰ 4জনী ছাত্ৰী আছিলে, কিন্তু ছাত্ৰ কেইজন আছিলে আমি নাজানো।
আৰু তেতিয়া গড় বয়স কিমান আছিলে 12 কিন্তু যেতিয়া অকল ছাত্ৰী কেইজনীৰ গড় বয়স উলিয়াও তেতিয়া হয় আমাৰ 10 মানে প্ৰত্যেকজনৰ 10 বছৰ 10 বছৰ 10 বছৰ 10 বছৰ আৰু যদি অকল ছাত্ৰ কেইজনৰ গড় বয়স উলিয়াও তেতিয়া হয় আমাৰ 16 বছৰকে কিন্তু ছাত্ৰ কেইজন আছে আমি নাজানো কিন্তু এভাৰেজ উলিয়াৰ পিছত কি হল বয়স বাঢ়ি গল মানে কি ইয়াতে +2 হল ইয়াতে +2 হল ইয়াতে +2 হল ইয়াতে +2 হল তে +2 বোৰ কোনে দিব নিশ্চয় লৰাবোৰৰ পৰা আহিব তে এতিয়া +2 কিন্তু লৰাবোৰৰ বয়স হল 16 তে লৰাবোৰৰ বয়স এভাৰেজ কৰাৰ পিছত কিমান হয় 12 হয় মানে লৰাবোৰৰ বয়স কমিছে মানে লৰাবোৰৰ বয়স কিমানকৈ কমিছে 4 বছৰকে কমিছে তে ইয়াতে কেইজন মানুহ লাগিব যে এই বয়সখিনি ফিল আপ কৰিবৰ কাৰণে তো এজন লৰাই 4 বছৰ দিলে আৰু এজন লৰাই 4 বছৰ দিলে তে লৰা কেইজন লাগিব দুইজন লৰা বাইটো এনেকৈ কৰিব পাৰে যে আমি ছাত্ৰী কেইজনীৰ গড় বয়স চাওঁ ছাত্ৰী কেইজনীৰ গড় বয়স হল ছাত্ৰীৰ গড় বয়স হল 10 ছাত্ৰৰ গড় বয়স হল 16 তাহাঁতৰ এভাৰেজ হল 12 এতিয়া যে আমি ক্ৰছ কৰোঁ ইফালে হয় 2 ইফালে 4 ঠিক আছে এতিয়া যদি 16 আৰু 12 ডিফাৰেন্স উলিয়াও তেতিয়া গম পাওঁ যে ছাত্ৰী আছিল 4 জন আৰু ছাত্ৰ কেইজন হ'ব 2 জন ঠিক আছে এটো একচুয়ালি ৰেশিওত থাকে যদি ছাত্ৰী 8 জন হয় লৰা কেইজন হ'ব লৰা 4 জন হ'ব এটো একচুয়ালি ৰেশিওত থাকে তো 4 টো দি দিছে গতিকে এটো ইজি হৈ গ'ল তো এনেকুৱা ধৰণে কৰা যায় তাৰ পিছত আমি যদি চাওঁ যে এজন ছোৱালীয়ে 6 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত স্কুললৈ যোৱাতে 24 ঘণ্টা লাগে তেতিয়া স্পিড যদি দুগুণ হয় সময় কিমান হ'ব আধা হৈ যাব একেবাৰে ইজি 12 এ এটা কাম 12 দিনত কৰে বি এটা কাম 24 দিনত কৰে দুয়ো মিলি কিমান দিনত কৰে একেবাৰে ইজি যে প্ৰথমতে লিখি লওক এ কিমান দিনত কৰে এ কৰে 12 দিনত ঠিক আছে এতিয়া সংখ্যাটো উল্টাই লিখি দিয়ক 1/12 বি কিমান দিনত কৰে 24 দিনত কৰে তেতিয়া সংখ্যাটো উল্টাই দিয়ক 1/24 এতিয়া একেলগে কৰে মানে কি a + b মানে 1/12 + 1/24 যদি লসাগু লও 12 ৰে 24 যায় দুবাৰ 2 হল 24 ৰে এবাৰ 1 মানে 3/24 কিন্তু এটো ফাইনাল আনসার নহয় কাৰণ এবাৰ উল্টাই দিছিল ন এবাৰ আৰু এবাৰ উল্টাই দিব লাগিব তো যেতিয়া আমি আৰু এবাৰ উল্টাই দিও কি হ'ব 24/3 18 এটো একেবাৰে ইজি টেকনিক এবাৰ উল্টাই দিয়া আৰু নেক্সট পাল্টাই দিয়া যোগ কৰাৰ পিছত পাল্টাই দিয়া উল্টা পাল্টা একদম ইজি তো এটা লাস্ট কোৱেশ্চনটো চাও যে আমি যে এটা ছাগলী আৰু এটা গৰুৰ দাম এটা ছাগলী আছে লিখিছো অসমীয়াত এটা ছাগলী আৰু এটা গৰুৰ দাম 40,000 টকা এটা ছাগলী আৰু এটা মহৰ দাম 60,000 টকা তাৰ পিছত কি দিছে এটা মহ আৰু এটা গৰুৰ দাম তো এটা মহ আৰু এটা গৰুৰ দাম হল 80,000 টকা তেন্তে এটা গৰুৰ দাম কিমান হ'ব তে আমি ইকুৱেশ্যন দি ইটো মাইনাস কৰিও আমি উলাব পাৰো ইকুৱেশ্যন দি দিলো ইকুৱেশ্যন 2 ৰ পৰা আমি ইকুৱেশ্যন 1 মাইনাস দিও ইকুৱেশ্যন 2 ৰ পৰা যদি আমি ইকুৱেশ্যন 1 মাইনাস দিও কি হ'ব ইকুৱেশ্যন 2 ত কি আছে s + m - s - g তেনেহলে 60 - 40 মানে কিমান 20 ঠিক আছে 20,000 তো ss কাটা গ'ল আমি নতুন এটা ইকুৱেশ্যন পালো m - g = কিমান 20,000 দাম মানে মহৰ পৰা যদি গৰু বিয়োগ দিও তেতিয়া 20,000 হয় ঠিক আছে আৰু মহৰ লগত যদি আমি গৰু যোগ দিও তেতিয়া 80,000 হয় তেতিয়া এইটো ইকুৱেশ্যনৰ পৰা আমি উলাই আছো যে এতিয়া আমি ইকুৱেশ্যন 3 ৰ পৰা ইকুৱেশ্যন 4 বিয়োগ দিলে আমাৰ এটো প্লাস হৈ যাব তেতিয়া ইকুৱেশ্যন 3 ৰ পৰা যদি ইকুৱেশ্যন 4 বিয়োগ দিও আমি m + g - m মাইনাস তো প্লাস হৈ যাব + g = 80 ৰ পৰা 20 গলে 60,000 mm গল মাইনাস g কিটা হল g হল দুটা g 2g মানে দুটা গৰুৰ দাম হল 60,000 টকা তেনলে এটা গৰুৰ দাম কিমান হ'ব 30,000 টকা তো
তো এনেকৈ ইকুৱেশ্যন বনাই কৰিলে একেবাৰে ইজি। তো ইয়াতে এনচাৰ আছে 30,000 টকা। তো একেবাৰে ইজি আহিছিলে, অলপ জিকেখিনি অলপ ধৰক 20টামান অলপ মডাৰেট আহিছিলে বা টান বুলিও ক'ব পাৰে, কিন্তু এইখন 70+ উঠোৱা কুৱেশ্যন আছিলে। আৰু যদি কোনোবা অলপ বেছি অধ্যয়ন কৰিছে তেওঁৰ কাৰণে ইজি 80+ একেবাৰে ইজি আছিলে। তো একো নাই, আৰু মোৰ ফালৰ পৰা এটা কাট অফ প্ৰেডিক্ট কৰি দি দিওঁ যে জেনেৰেলৰ কাট অফ 52+, OBCৰ কাট অফ তোমাৰ 48+, আৰু ছোৱালীৰ যদি হয় ছোৱালীৰ 42+। তো চাওঁ কি হয়, কাৰণ মাইনাছ যিহেতু 0.5 আছিলে, এইটোৱে বহুত এটা মানে টাৰ্ণিং পইণ্ট, সচৰাচৰ নাথাকে, আৰু এই -5ৰ কাৰণে 0.5ৰ কাৰণে বহুতৰে বহুত মাইনাছ যাব। তো সেনেকৈ কাট অফটো অলপ কমি আহিব। তো লেটছি কি হয়, তথাপিতো দুখ কৰিব নালাগে। যাৰ যাৰ ধৰা এক্সাম 45 বা 46ৰ ওপৰত আহিছে তেওঁলোকে দৌৰি থাকা, আৰু আমাৰ আগন্তুক যিটো এক্সাম আহি আছে 26,000 পোষ্ট, সেইটোৰ কাৰণে এইখন কুৱেশ্যনটো একেবাৰে ধুনীয়া আপোনাৰ বেজ এটা বনাইছে যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো এতিয়াৰ পৰা পঢ়ি থাকা, বেছি সময় নাই, ধৰা 5 মাহমান আছে। তো এপ্লাইবোৰ ভালকৈ কৰা, ভুল নকৰা কৰি। আৰু লগতে মোৰ এই প্ৰচেষ্টা আৰু কষ্টখিনি যদি তোমালোকে ভাল পাইছা, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। তেনেহ'লে আজিলৈ সামৰিছোঁ, ধন্যবাদ।